বাস্তুশাস্ত্ৰ অনুসাৰে ফেঁচাৰ বিশেষ মহত্ব আছে। ফেঁচা হৈছে দেৱী লক্ষ্মীৰ বাহন। তথাপিতো বাস্তুৰ মান্যতা অনুসাৰে ফেঁচাক কোনো সময়ত শুভ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা ফেঁচাৰ উপস্থিতিত আপোনাৰ বাবে অশুভ সংকেত প্ৰমাণিত হ'ব পাৰে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ফেঁচাৰ কেইটামান শুভ সংকেত আৰু কেইটামান অশুভ সংকেতৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখিনিতে কৈ থওঁ, আমাৰ চেনেলৰ ভিডিঅ'সমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। গতিকে পলম নকৰি বলক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। ফেঁচাৰ দ্বাৰা পোৱা শুভ সংকেত। ফেঁচাক সহজতে দেখা পোৱা নাযায়, কিন্তু হঠাৎ আপুনি ফেঁচা দেখিলে তেতিয়া বুজিব লাগে যে আপোনাৰ ধনৰ প্ৰাপ্তি হ'ব। ফেঁচাক লৈ মান্যতা আছে যে কোনো অসাধ্য ৰোগৰ লগত যুঁজি থকা লোকক ফেঁচা স্পৰ্শ কৰিলে সেই ব্যক্তিজন সেই ৰোগৰ পৰা মুক্তি হয়। শোৱাৰ সময়ত যদি ফেঁচা পূব দিশে দেখা পোৱা যায়, ফেঁচাৰ মাত শুনা পায়, তেতিয়া ইয়াৰ অৰ্থ এয়ে যে ধনৰ প্ৰাপ্তিৰ সংকেত হয়। ফেঁচাৰ দ্বাৰা পোৱা অশুভ সংকেত। ফেঁচাক নিজৰ সোঁফালে দেখা বা মাত শুনা সদায় অশুভ বুলি মনা হয়। ফেঁচাই ঘৰৰ চৌহদত বা টিঙত বহি মাতিলে এয়া বৰ অশুভ সংকেত বুলি মান্যতা আছে। এনে মান্যতা আছে যে ফেঁচাই কাৰোবাৰ ঘৰৰ ওপৰত বহি মাতিলে সেই ঘৰৰ কোনো সদস্যৰ মৃত্যু হ'ব পাৰে। ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। ফেঁচাক বহুতেই শুভ আৰু বহুতেই অশুভ বুলি কোৱা দেখা যায়। কিন্তু আমি আলোচনা কৰিম ফেঁচা ঘৰত সোমালে কি হয়, ফেঁচা ঘৰত সোমোৱাটো শুভ নে অশুভ। ফেঁচা হৈছে নিশাচৰ প্ৰাণী। গোটেই ৰাতিটো জাগি থাকি দিনটো শুই থাকে। সাধাৰণতে ফেঁচাৰ মাতটো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেঁচা দেখিলে সকলোৱে ভয় কৰে। সেইবাবে মানুহে ফেঁচাক দেখিলে অশুভ বুলি গণ্য কৰা হয়। ফেঁচাৰ মুখেৰে ওলোৱা শব্দটো ৰাতিৰ শান্ত বাতাবৰণক ভয়ানক কৰি তোলে। ফেঁচা ঘৰত সোমালে কি হয়? নাম্বাৰ 1, যদি কোনো গৰ্ভৱতী মহিলাই ফেঁচা দেখে তেনেহ'লে এইটো শুভ সংকেত বুলি ধৰা হয়। আৰু যদি সেই মহিলাগৰাকীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ হ'ব লগা সন্তান বহুত ভাগ্যশালী হয়। নাম্বাৰ 2, যদি কোনোবা ৰোগীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ গভীৰ ৰোগো ঠিক হৈ যায়। নাম্বাৰ 3, পৰীক্ষা দিবলৈ যাওঁতে যদি ফেঁচা দেখা পায় তেনেহ'লে এইটো বহুত শুভ বুলি গণ্য কৰা হয়। নাম্বাৰ 4, ৰাতিপুৱা যদি ফেঁচা দেখা পায় বা ফেঁচাৰ মাত শুনা যায় তেনেহ'লে এইটো ধন সম্পত্তি আগমনৰ সংকেত হয়। নাম্বাৰ 5, ফেঁচাৰ চকুত হ'ব পাৰিলে অত্যন্ত শুভ বুলি মনা হয়। ফেঁচাই যদি বাওঁফালে চাই চিঞৰে তেনেহ'লে অশুভ বুলি মনা হয়, আৰু যদি সোঁফালে চাই চিঞৰে তেনেহ'লে শুভ বুলি মনা হয়। নাম্বাৰ 6, যদি কাৰোবাৰ ঘৰত প্ৰায় ফেঁচা সোমাই থাকে আৰু কান্দি থাকে তেনেহ'লে এইটো অশুভ বুলি গণ্য কৰা হয়। সেইখন ঘৰত ধন হানি হ'ব পাৰে। নাম্বাৰ 7, ফেঁচাক ৰাতিপুৱা গছৰ ওপৰত পূব দিশত বহি থকা দেখিলে এইটো শুভ বুলি মনা হয়। নাম্বাৰ 8, ৰাতিপুৱা বিচনাৰ ওপৰত ফেঁচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মনা হয়। নাম্বাৰ 9, সপোনত যদি ফেঁচা নিজৰ ওপৰত বহি থকা দেখে তেনেহ'লে এইটো শুভ বুলি গণ্য কৰা হয়। নাম্বাৰ 10, ফেঁচাক যদি আপুনি আপোনাৰ সন্মুখত খাদ্য গ্ৰহণ কৰা দেখে তেনেহ'লে এইটো শুভ বুলি গণ্য কৰা হয়। পৃথিৱীত 200তকৈও অধিক প্ৰজাতিৰ ফেঁচা পোৱা যায়। ফেঁচাবোৰ ৰাজকীয় প্ৰাণী যিয়ে বহু শতাব্দী ধৰি মানুহৰ কল্পনাক আকৰ্ষিত কৰি আহিছে। তেওঁলোকৰ ভয়ংকৰ কল, আকৰ্ষণীয় চকু আৰু অবিচাৰ্য চিকাৰৰ ক্ষমতাৰ সৈতে ফেঁচাবোৰ প্ৰাণী জগতৰ আটাইতকৈ আকৰ্ষণীয় চৰাইবোৰৰ ভিতৰত অন্যতম। এই মাংসভোজী চৰাইবোৰ ৰাতি সক্ৰিয় হৈ থাকে, কিন্তু কিছুমান প্ৰজাতি দিনৰ সময়ত সক্ৰিয় হৈ থাকে। ফেঁচাৰ বাসস্থান। ফেঁচাবোৰ প্ৰতিখন মহাদেশতে বাস কৰে, কিন্তু এণ্টাৰ্কটিকাত বাস নকৰে। এণ্টাৰ্কটিকাত কিয় বাস নকৰে সেই বিষয়ে আমি সবিশেষ তথ্য যুগুতাই এটা ভিডিঅ' প্ৰস্তুত কৰিম। সেয়েহে এই চেনেলটোৰ পৰা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এই আকৰ্ষণীয় পক্ষীবোৰ মানুহৰ অনুকূল নহয় আৰু বনাঞ্চলত বাস কৰিবলৈ পছন্দ কৰে। বিভিন্ন প্ৰজাতিৰ ফেঁচা বিভিন্ন বাসস্থানত বাস কৰে, যি উষ্ণতা, খাদ্যাভ্যাস আৰু অন্যান্য চলকৰ ওপৰত নিৰ্ভৰশীল। দাগযুক্ত ফেঁচাবোৰ ডাঙৰ গছত বাস কৰে। আন কিছুমান প্ৰজাতিৰ ফেঁচাবোৰ মুকলি উডলেণ্ডত বাস কৰিবলৈ পছন্দ কৰে। আন কিছুমান আকৌ অৰণ্যত পোৱা যায়। ফেঁচাই চিকাৰ কৰা কৌশল। ফেঁচাবোৰ দুৰ্ধৰ্ষ চিকাৰী আৰু তেওঁলোকৰ বাসস্থান আৰু চিকাৰৰ বাবে উপযুক্ত বিভিন্ন চিকাৰ কৌশল বিকশিত কৰিছে। বেছিভাগ ফেঁচা প্ৰজাতি নিশাচৰ, অৰ্থাৎ সেইবোৰ নিশাৰ সময়ত সক্ৰিয় হৈ থাকে, আৰু তেওঁলোকৰ উল্লেখনীয় নিশাৰ দৃষ্টিশক্তিয়ে তেওঁলোকক কম পোহৰৰ পৰিস্থিতিত চিকাৰ কৰাত সহায় কৰে। ফেঁচাবোৰ প্ৰায় অসমীয়া লোককাহিনী আৰু কিংবদন্তীত দেখা যায়। এই কাহিনীবোৰত ফেঁচাবোৰক জ্ঞানী পৰামৰ্শদাতা, ধূৰ্ত কৌশল আৰু যাদুকৰী শক্তি তথা ৰহস্যময় প্ৰাণী হিচাপে দেখুৱাব পাৰে। অসমত ফেঁচাটো সম্পদ আৰু সমৃদ্ধিৰ হিন্দু দেৱী লক্ষ্মীৰ সৈতে সম্পৰ্কিত। এয়া বিশ্বাস কৰা হয় যে ফেঁচাটোৱে দেৱী লক্ষ্মীৰ বাহন হিচাপে কাম কৰে।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টিৰ কথাখিনিৰ পৰা আপুনি যথেষ্টখিনি উপকৃত হ'ব। যদিহে অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে তেন্তে আপোনাৰ লগতে আন 10 জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।